নমস্কাৰ, অনুজ কিটচেনলৈ স্বাগতম। আজি মই আপোনালোকৰ কাৰণে এটি সহজ ভেজ কাটলেট ৰেচিপি এটা আনিছোঁ। এয়া মই দুটা আলু লৈছোঁ, দুটা জলকীয়া লৈছোঁ। জলকীয়াকেইটা মিহি মিহিকৈ কাটি লৈছোঁ। আদা এডোখৰ লৈছোঁ, আদাও মিহিকৈ কাটি লৈছোঁ। এটা পিঁয়াজ লৈছোঁ, পিঁয়াজো কাটি লৈছোঁ এনেদৰে। এয়া আলুকেইটা সৰু সৰুকৈ কাটিলোঁ। আলুখিনি ধুই লওঁ। এতিয়া পিঁয়াজ দি দিছোঁ, কেঁচা জলকীয়া আৰু আদা। এইখিনি অকণমান ভাজি লৈছোঁ। একদম ইজি হয় ৰেচিপিটো, কিন্তু খাবলৈ ভাল। এতিয়া কেৰাহীত তেল গৰম হৈ গৈছে, ইয়াতে মই কাটলেটকেইটা দি দিছোঁ। ওপৰত চচ দি দিছোঁ। এনেকৈ আপোনালোকে খাবচোন, খুব টেষ্টি হয়। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।